এইখন চিঠি মানে দি থৈ গৈছে, মোক চাব কৈছে, কিন্তু মই এতিয়ালৈকে চোৱা নাই। নেক্সট ব্লগটো বা ভিডিঅ'টোত আপোনালোকে গম পাব ইয়াত কি লিখা আছে। এইটো বলক থৰি হৈছে, এইটো ৰেংগনি দিয়া গেলা এখন চিৰিয়েলহে পাৰ্ট পাৰ্টকৈ। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি ধামাকা এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাই আছে খিলামৰ ষ্টাৰ মইনা। তো আজি আমি কথা পাতিম আমাৰ ইউটিউবৰ কমিউনিটিৰে আল্ট্ৰা প্ৰডুজন ইউটিউবৰ ওপৰত। যেতিয়া তেওঁলোকৰ চেনেল ডাউন হ'ব ন, ভিডিঅ' নামত তেওঁলোকে ইজিটি কৰিব পাৰে। ভিডিঅ' নামত দেখি একো ধৰিব নোৱাৰি, এনেকুৱা এক্টিং কিছুমান কৰি দিব ন, এনেকুৱা অভিনয় কিছুমান কৰি দিব, তুমি কনফিউজ হৈ যাব কি এজন ইউটিউবাৰে নে কেলা অভিনেতা। ভাল ভালকৈ ভিডিঅ' বনাই থাকিব, ঘাপককৈ তেওঁলোকে দি দিব বোলে গাইছ আজি বোলে মোৰ বেকআপ হৈ গ'ল। তুমি সঁচাই ভাবি ল'বা সিহঁতৰ বেকআপ হৈছে, সেইটো টপিকতে তেওঁলোকে সেইটো সুযোগতে 10-15টা ভিডিঅ' একে লাটকৈ বনাই দিব। আৰু ভিডিঅ'ৰ মাজতে এনেকুৱা কিছুমান কথা কৈ দিব, তুমি সঁচাই ভাবি ল'বা সিহঁতৰ মাজত বেকআপ হৈছে, কিন্তু একচুৱেলি তেনেকুৱা একো কথা নহয়। যিদিনাই কণ্টেণ্ট শেষ হ'ব তাৰ পাছৰ দিনাই তেওঁলোকে ভিডিঅ' আপলোড কৰি দিব বোলে হাই গাইছ আমাৰ মাজত বোলে বুজাবুজি হৈ গ'ল, আমাৰ ৰিলেশ্যনশ্বিপটো আমি আকৌ কণ্টিনিউ কৰিম, লাৰা লোচন হেণ্টা। এইটো এইকেইদিনত কিবা এটা মানে খুব কাজিয়া হৈ আছিলে ৰ'জ আৰু মোৰ তেনেকুৱা টাইপৰ ধুনীয়া প্লেচ এটাত, সেই টপিকটোৰ লগতে কথা পাতি মানে আমাৰ ধৰি লওক 3 দিন ভাল হৈ থাকে, 3 দিন বেয়া হৈ থাকে মানে। আৰু ইয়াৰে পৰা আৰম্ভ এইবিলাক বাৰু এওঁলোকৰ পাৰ্চনেল কথাই, সিহঁতৰ মাজত সোমাই পেলাই মই ইণ্টাৰভিউ কৰিব নাযাওঁ বাৰু। সেই বস্তুখিনি লৈ যা, প্লিজ এবাৰ লগ কৰ। ছবি গ্ৰাছ খোৱাৰ কথা আৰু বালিত মোটা একেই কথা। ঘূৰি আহিব লগা হৈ গ'ল মানে বিশেষ কাম এটা। আজি মানে ৰ'জ আমাৰ ঘৰত আহি বহি আছে অথনিৰ পৰাই, মই আহি ডাইৰেক্ট ভিডিঅ'টো বনোৱা নাই, তাইক নক'লে এনেকৈ যাবলৈ মই বহুত সুধিলোঁ, চিঞৰ-বাখৰ এটাও হ'ল বাৰু, কেমেৰা কৰা নহ'ল গাইছ। এইবিলাক শুনিছা নাই, তেওঁলোকে যেনেকৈ কৈ দিব একেবাৰে যেন সকলো শেষ হৈ গ'ল, কিন্তু তেনেকুৱা নহয়, পাছত আকৌ একেই হৈ গ'ল। মই কৈছোঁ নহয় ফাল্টু এইবিলাক। তেওঁলোকৰ মাজত কি হৈছে কথা বতৰা পাতিছে, কমচে কম 5 মিনিটমান ভিডিঅ' বনাই হ'লেও দেখাব পাৰিলে হয় না। তেওঁলোকে খালি দেখাব কি অহাটো দেখাব যোৱাটো দেখাব, তাৰ মাজৰখিনি যদি তেওঁলোকে খাইছে বৈছে নাচিছে বাগিছে আমিতো গম নাপাওঁ না ভাই। মোক কিবা এটা হাতত দি থৈ গৈছে, কাগজ এখন, তাকে চাওঁ কি আছে তাত। এইখন চিঠি মানে দি থৈ গৈছে, মোক চাব কৈছে, কিন্তু মই এতিয়ালৈকে চোৱা নাই। নেক্সট ব্লগটো বা ভিডিঅ'টোত আপোনালোকে গম পাব ইয়াত কি লিখা আছে। এইটো বলক থৰি হৈছে, এইটো ৰেংগনি দিয়া গেলা এখন চিৰিয়েলহে পাৰ্ট পাৰ্টকৈ। আৰু মইতো এটা কথা বুজি নাপাওঁ, এওঁলোকে ইমান ধুনীয়া অভিনয় কৰে, তথাপি এওঁলোকক চিনেমা চিৰিয়েলত কিয় কোনো একো ৰোল নিদিয়ে। চিনেমাত আকৌ অভিনয় কৰা মানুহ লাগে, নাটক কৰা মানুহ নালাগে নহয়। সেই সময়টো আহি পালেহি, মানে কেছটো কি এইখনত যিমানখিনি কথা লিখা আছে, 6 বছৰত যি হৈ গৈছিলে, মোৰ যিমান কথা মনত আছে তাতকৈ বেছি কথাই এইখনত লিখি থোৱা। তাই যিমানখিনি কথা লিখিলে বহুত দুখ লাগিছে, আৰু পৰিৱেশটো চাব পাৰিছে এনেকুৱা মানে পাৰ্চনেলি বহুতো কথা ইয়াত লিখা আছে সেই চিঠিখনত। এতিয়াও শেষ হোৱাই নাই, আৰু বাকী আছে। তোমালোকে কোৱা এইটো কণ্টেণ্ট উলিয়াই সহজ ৰাস্তা হয় নাই কোৱা তোমালোকে। अरे बाप रे, ये तो धोती खोल रहा है। এতিয়া কোৱা কিবা গম পালা? একো নকলেই না, চিঠিখন কি কেনেকৈ আছে একোতো গম নাপালে না। এনেকৈ কৈ আৰু 10-15টা ভিডিঅ' বনাই দিবগৈ, ফাইদা টকা। তেওঁলোকৰ কণ্টেণ্ট ওলালে এইফালে মাহেকত চব হৈ গ'ল, লছ টুকাৰ তোমালোকে হ'ল। ওলাব দিব ইটো চাম সিটো চামকৈ চাই কিমান ভিডিঅ' বনাই দিলে। ঠিকে আছে, মই গম পাই গ'লো, আৰু বাকী আছে 10-15টামান ভিডিঅ'। যি কি হওক একো নাই, কণ্টিনিউ কৰি থকা, যি হয় দেখা যাব। আৰু 5-10টামান ভিডিঅ' দিবা, আমাৰো কণ্টেণ্ট চট পৰিছে, আমাৰো কণ্টেণ্ট ওলাব, ফাইদাটো আমাৰো হ'ব। बड़ा हरामी हो बेटा। বাৰু ছেকেণ্ডজনক চাওঁ তোমালোকে, বেচেৰা চেম কণ্ডিশ্যন, ইয়াৰ নিচিনাই চেনেল ডাউন। অনবৰ ৰিল দিনে ৰাতি ৰিল কাহিনী ভিডিঅ'ত এগালমান আছে, কোনে দিব? কোনে দিব? মনোজ ভাই কি এইবোৰ বৰ বেয়াকৈ মাৰিলে দেখোন। সেইকাৰণে মাইকীবিলাকক মোৰো ওপৰত তোলাই ল'ব নালাগে, তাৰ পৰিণাম কি হয় দেখিলাই নহয়, একেবাৰে ফালি দিছে, মানে মাৰি তাক পিটি মাৰিডাল ফালি দিছে। समझ रहे हो ना? ইয়াৰ এইটো অৱস্থা দেখা পাই মোৰ একদম এটা চাৰি মনত পৰিছে। মই চাৰি এটা কম, তোমালোকে শুনি যাবা, মোৰ লগতে ইচ্ছাত ক'বা। বিহুৰ আগমন পাই কুলি চৰাই ডালত পৰি ইনাইছে বিনাইছে, তো ইচ্ছাত কোৱা। বিহুৰ আগমন পাই কুলি চৰাই ডালত পৰি ইনাইছে বিনাইছে, জোনাইত আকৌ মনোজৰ পিঠিত ঢোল ঘৈণীয়েকেহে বজাইছে। কাহিনী ভিডিঅ'ত এগালমান আছে, কোনে দিব? কোনে দিব?
ভিউজৰ নামত কেলা যি দিয়া আৰে বাচন বৰ্তন ধুব সেইটো ক'ব লগা একো কথা নাই বাচন বৰ্তন চবেই ধুব লাগে সকলো কাম এইবিলাক মই নিজে হ'লেও কৰোঁ কিন্তু নিজৰ মানুহজনক কোনে এনেকৈ মাৰিও স্বামী মানে ভগৱান নাজানা নেকি পাহৰি গলা নেকি নে ব্ৰেইনৰ স্কো ঢিলা হৈছে আমাৰ এইফালে পত্নীয়ে স্বামীৰ ভৰিত ধৰি সেৱা কৰে আৰু সেইফালে চোৱা স্বামী পত্নীয়ে কেনেকৈ মাৰধৰ কৰে এইবিলাক চাবলৈতো আৰু বাকী থাকিলে না আৰু ইয়াৰ ভিউৱাৰ্ছ কেইটাক কৈছোঁ এইবিলাকে সংস্কাৰ এইবিলাকে আদৰ্শ তোমালোকে ইয়াৰ পৰা শিকি লোৱা বহুত কথা শিকাই আছে এইবিলাকত তোমালোকৰ ভৱিষ্যতৰ কাম আহিব